ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই এতিয়া যাব ওলাইছোঁ ভণ্টিৰ ওচৰলৈ, মানে তাইক লগ কৰিবলৈ। তাইৰ পৰীক্ষা হৈ আছে, অলৰেডি তাইৰ 3টা পৰীক্ষা হৈ গ'ল। আজিতো গ'লে আৰু 2টা থাকিব। তাৰপিছত আজি যাম আৰু লগ কৰিব, আৰু নাযাওঁ মানে একেবাৰে পৰীক্ষাৰ শেষ হোৱা দিনা মায়ে তাইক আনিবলৈহে যাব। আজিৰ ব্লগটো মই এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু অলপমান বজাৰ আছে, বিয়াৰ বজাৰ, মানে মোৰো বিয়া পালেহি আৰু বিয়াৰ ব্লগো দিম। আৰু এতিয়া মানে কি হৈছে, ব্লগ দিম বুলি ভাবিলেও মানে কৰিবলৈ এতিয়া বিয়াও যিহেতু পাইছেহি, মানে ক'ৰবাত যাব লগা হয়, কিবা কাম ওলায়, সেইকাৰণে ভিডিঅ' কৰা নহয়। আৰু আজি ভাবিলোঁ যিহেতু সময় পাইছোঁ মই ভিডিঅ' কৰোঁ, এতিয়াৰ পৰা এনেকৈ লাহে ধীৰে কৰি থাকিলেহে হ'বগৈ। আৰু মই ভাবিছোঁ অলপমান বজাৰ কৰি আহিম, মানে প্ৰথমতে তাইক লগ কৰিম, তাৰপিছতে ঘূৰি আহোঁতে একেবাৰে বজাৰো কৰি আহিম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ভাল পালেও লাইক কমেণ্ট কৰিব, বেয়া পালেও কমেণ্ট কৰিব। ওলাই মানে কাপোৰ পিন্ধি হ'ল, আৰু মা ওলাব আছে। মায়ে আকৌ তাই কিবা খাওঁ কৈছে, মায়ে বনাইছে তাইৰ কাৰণে, সেইখিনিও লৈ যাব লাগিব। যিহেতু ঘৰৰ পৰা বস্তু তেনেকৈ খাবলৈ নাপায়, তাতেই চব হোষ্টেলত যিখিনি দিয়ে সেইখিনিয়ে ঘৰৰ বস্তু খাবলৈ মন কৰে, আৰু সেইকাৰণে মায়ে তাইৰ কাৰণে কিবা বনাইছে। মায়ে পায়স বনালে, মই বনাম ভাবিছিলোঁ, আজিলৈকে বনাই পোৱা নাই, বোলো বনাই চাম কেনেকুৱা হয়। তাৰপৰা দেখিলোঁ দেৰি হ'বগৈ মই বনালে, আৰু সেইকাৰণে মায়ে ক'লে মই বনাওঁ বুলি। মাছ তলি আছে, জিকা, বিলাহী, মাছ। ৰাঙলী পাই বেগত আকৌ ছোৱালীৰ কাৰণে ধেৰ বস্তু লৈ আহিছে, সৰু জীয়েকৰ কাৰণে। হয়নে মা? মই কি মই এতিয়া আহিছোঁ ভণ্টিৰ লগৰ এজনীৰ ঘৰত, ওচৰতে হয়। এয়া খুৰীও যাব আমাৰ লগত, মানে আমি একেলগে যাম আৰু তাহাঁতক লগ কৰিবৰ কাৰণে। আৰু এই যে মেকুৰী পোৱালিটো দেখিছে, খুৰীয়ে এনেকৈ তাক বান্ধি থৈ দিয়ে, পোৱালিটো এনেকৈয়ে থাকে। আৰু পোৱালিটো কোনোবাই আমাৰ ঘৰত এৰি থৈ গৈছিলেহি, আমাক নালাগে, 2টা মেকুৰী পোৱালি আছে, সেইকাৰণে খুৰীকে দি দিলোঁ। বৰ ধুনীয়া মেকুৰীজনী, মুখখন অ' ধুনীয়া। কি A few moments later. আমি পাই গ'লোহি, 5 মিনিটমান ৰ'লোঁ আৰু এয়া ছুটি হৈছে, ল'ৰা ছোৱালীবোৰ ওলাই আহিছে, আৰু ইহঁতৰ এক্সাম পৰিছে KV-ত। পৰীক্ষা কেনেকুৱা হ'ল? আৰু কেইটা আছে? ভণ্টিক বাছত উঠাবলৈ আহিছোঁ, মানে ইহঁতৰ স্কুলৰ বাছেই অনা নিয়া কৰিছে। তহঁতি সেইখিনিতে উঠিব পাৰিলি হয়, ইমান দূৰ আহিব লগা হৈছে বাছত তাইক খাবৰ কাৰণে। কেইবাখনো স্কুলৰ এক্সাম চেণ্টাৰ KV-তে পৰিছে, আৰু গোটেইখিনি স্কুলৰ বাছে অনা নিয়া কৰিছে, আৰু ইহঁতকো স্কুলৰ বাছে অনা নিয়া কৰিছে। আৰু এইখিনি JNV ছোৱালীখিনি। মইছা হাই কৰি দে। ভণ্টিৰ ওচৰৰ পৰা আহি মই এতিয়া বজাৰ কৰিবলৈ আহিছোঁ। আৰু মই ভণ্টিৰ ওচৰৰ পৰা আহিলোঁ, আহি এতিয়া কাপোৰ দোকানত সোমাইছোঁ, কচুৰি গলিলৈ আহিছোঁ কাপোৰ চাবৰ কাৰণে, মানে চাই লওঁ আৰু পচন্দ হ'লে ল'ম। একদম গৰমত অৱস্থা বেয়া হৈ গৈছেগৈ। চাই আছে, ভাগৰ লাগিছে, মই সেইকাৰণে বহি আছোঁ। এতিয়া মই আহিছোঁ বালিবাটলৈ, কচুৰি গলিত চাইছিলোঁ যে দোকানখনত কাপোৰ, তাতে মান ধৰা কাপোৰ অলপ ল'ব আছিলে, ল'লোঁ। আৰু ইযোৰ এতিয়া মোলৈ চাইছোঁ কাপোৰ, ইযোৰ চাইছোঁ পচন্দ হোৱা নাই, সিযোৰ চাইছোঁ পচন্দ হোৱা নাই। মাৰ পচন্দ হয় এযোৰ, মোৰ পচন্দ হয় এযোৰ, ল'ব লাগিব। এইযোৰ চালোঁ, এইযোৰ চালোঁ, এইযোৰ চালোঁ, এইযোৰ ল'ব পাৰিলোঁ হয়, কিন্তু মানে ব্লাউজটো ক'লা যে, সেইকাৰণে মায়ে মানা কৰিলে। আকৌ যে বেলেগকৈ চিলাব লাগিব। মই বজাৰৰ পৰা আহিলোঁগৈ, আৰু এতিয়া 7:30 হৈছে। ঘৰ পোৱাহি টাইম হ'ল বাৰু, আহি পাই গা চা ধুলোঁ। ইয়াৰ বজাৰ বুলি ক'লে বহুতেই থাকে,
লাহে ধীৰে বজাৰখিনি কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এনেকৈ আৰু লাহে ধীৰে কৰি থাকিলে হৈ যাবগৈ। মোৰ কাৰণে কাপোৰ চাইছিলোঁ, তাত পচন্দ হোৱা নাছিলে। তাৰপিছতে বেলেগ এখন দোকানত আহিলোঁ, চালোঁ, পচন্দ হ'ল বাৰু, কিন্তু মানে ভিডিঅ' কৰিব থাকি গ'ল আৰু মই কাপোৰযোৰ লোৱা কথা নাছিলে। তাৰপিছতে ভাল লাগিলে কাৰণে লৈ আহিলোঁ পাওঁতেই। আজিৰ দিনটো তেনেকেই পাৰ হ'ল। আগবেলা সেয়া ভণ্টিৰ তালৈ গ'লোঁ। আগবেলা নহয় আৰু মানে পাছবেলাই হ'লগৈ আৰু দুপৰীয়াই হ'লগৈ। আৰু তাইৰ ওচৰলৈ সেয়া গ'লোঁ, আহি পাই অলপমান বজাৰ কৰিলোঁ বিয়াৰ কাৰণে। আৰু এতিয়া দেখুৱাবলগীয়া তেনেকৈ বিশেষ একো নাই, সেইকাৰণে ভাবিছোঁ আজিৰ ব্লগটো ইমানতে সামৰোঁ। চাই কেনেকুৱা পালে কমেণ্ট কৰিব, ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।